बोलने दीजिए उसको, जो जैसा हिंदी बोलता है उसको बोलने दीजिए, लेकिन अर्थ समझ में आए यही बहुत बड़ी बात है, ठीक है। এইখন হৈছে আপোনাৰ উমচুৱাই ভেলী। একচুৱেলি আগতে মই কেতিয়াও এনেকুৱা এখন গাঁও দেখা নাই য'ত নেকি আপোনাৰ ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা আছে। সাইনবোর্ড देना चाहिए, নহলে तो लोगों का कुछ हो जाएगा। এইবিলাক বেআইনী কাম কিয় কৰা তোমালোকে? বেআইনী কামবিলাক তিনিটা উঠি আহিছা, তাকো তোমাৰ হেলমেটটো হাততহে আছে, এনেকৈ নহ'ব নহয়। ব'লা ব'লা, আজি পাহাৰত যাম, আজি পূৰা গ্লেমাৰ লৈ পাহাৰত যাম, গ্লেমাৰ লৈ। হিৰক আহি আছে। নমস্কাৰ নমস্কাৰ, ব'লা ব'লা। অঁ ৰ'দ দিছে ৰ'দ দিছে ৰ'দ দিছে ৰ'দ দিছে, ভাল খবৰ আমাৰ কাৰণে এইটো। তাকে ষ্টাৰ্টিং হৈছে, মানে ৱেষ্ট কাৰ্বি আংলং আমি আৰম্ভণিখিনি পাইছোঁহি, আৰু এইখিনিৰ পৰাই পাহাৰ ষ্টাৰ্ট হ'ব, পাহাৰীয়া ৰাস্তা এইখিনিৰ পৰা আৰম্ভ হ'ব, আৰু ওপৰত আমি এনেকৈ গৈ 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 আমি এপাক দিম, মানে আজি গোটেই আমচৈ হৈ ওলাই আহিম। এইখিনিৰ পৰা গোটেই আপ ৰাস্তা হ'ব, একেৰাহে আপ হ'ব, তাকো অকণো ডাউন নাই, কণ্টিনিউৱাছলি এনেকৈ আমি যাব লাগিব। গতিকে বাইকৰ বহুত তেল খায় এইখিনিতে, আৰু বাইকে বহুত প্ৰেছাৰ পায়। বঢ়িয়া লাগিছে, সুন্দৰ ঠাণ্ডা এটা অনুভৱ আহি গৈছে লগে লগে, জংঘলৰ মাছ পোৱাৰ লগে লগে। অ' পায়েগা আছলি মজা, অ' পায়েগা আছলি মজা। এইটো ভিউটো মজা লাগিছে। লাষ্টবাৰ আহোঁতে ৰেইনকোট অনা নাছিলোঁ, বহুত দূৰ, মানে বেয়া অৱস্থা হৈছিলে, ভিজি বুৰি গোটেই শেষ হৈছিলে। এইবাৰ ৰেইনকোট লৈ আহিছোঁ, কিন্তু এইবাৰ আকৌ বৰষুণ নাই। এইবিলাক ৰাস্তা আপোনাৰ বৰষুণ দিলে বহুত শ্লিপাৰী হয়। এইফালে JCBৰ খুদাই চলি আছে, JCBকে খুদাই। এইখিনিৰ পৰা ৰাস্তা ভাল নেকি বাৰু? এইখিনিৰ পৰা ৰাস্তা ভাল যেন পাইছোঁ, মজা লাগিব। কেনেকুৱা ইউটাৰ্ণ চাওক, এনেকুৱা ইউটাৰ্ণত গতিকে বহুত সাৱধান আৰু বাইক চলালে। আৰে বাপ ৰে বাপ, এইখিনি এটা ডাঙৰ ইউটাৰ্ণ আছে, ইউটাৰ্ণ লগতে আকৌ আপ। কি হ'ল ঐ? অ' বাঁহ কাটিটা, হে ই তাৰমানে এশ কৰিব আহিছে ইয়াত। ব'ল ব'ল, ঐ সেইবিলাক খাই বঢ়িয়া লাগে বুজিছা, গাহৰিৰ লগত যে বঢ়িয়া লাগে, গাহৰিৰ লগত। এইটো ভিউ পইণ্ট নহয়, তাৰমানে কি ৰখা কাৰণে কি জানা, তাৰমানে বাইক এখন ইঞ্জিনটো অকণমান ৰেষ্ট পাক, লগতে ফটো উঠা। আচ্ছা, এতিয়া মোৰ লগত আছে মোৰ নিউ FZS ভাৰ্চন 3খন। আজি প্ৰথমবাৰৰ কাৰণে পাহাৰত লৈ আহিছোঁ, সেইদিনাখন নিছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল, অকলে গ'লোঁ টিকা ভিউ পইণ্ট। হেৰি নহয়, সেইটো সিফালে আছে, ফালে সেইটো বেলেগ পাহাৰ সেইটো। আৰু এখন আমাৰ বিৰাজৰ গ্লেমাৰখন, এইখনে ফালি দিছে আজি একদম, ক'ব নালাগে মানে, এখন একদম তেলো কম খায়, লগতে বৌ মই এখনে আগত আহিব খোজে দে। তাৰপৰা আছে আমাৰ অংশুৰ পালচাৰ 220, আৰু আছে আমাৰ হিৰক JP হাৰ্ডৱেভ ব্লগছৰ Yamaha MT 15 বা 15। আমাৰ এৰণ ভাইটি পানীটো ক'ত থাকিলে কোৱা নাই দেখোন। আমাৰ লিঅ ভাইটি, আমাৰ ফাল্টু ভাইটি। এইফালে পাহাৰৰ ভিউটো চাওক, এইফালে 1, 2, 3, 4মান পাহাৰ আছে, মজা। এইটো বঢ়িয়া এটা বতাহ মাৰিছে ন? দিয়া ছবি এখন লোৱা। এইটো মোৰ লাষ্টৰ যদি ভিডিঅ' আছিলে, মানে পুটচাৰী ৱাটাৰফল অহা যদি ভিডিঅ' আছিলে, তাতে আপোনাৰ আগৰ ৰাস্তাখিনি দেখুওৱা আছে, গোটেইখিনি আগৰ ভিউখিনি গোটেইখিনি দেখুওৱা আছে, সেইকাৰণে মই আগত ইমান ভিডিঅ' কৰা নাই।
এতিয়া আমি পুচাৰী ৱাটাৰফলৰ যোৱা যিটো ৰাস্তা সেই ৰাস্তাটো আমি পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ উমচুৱাই ফালে উমচুৱাই ভেলী এইখনে হৈছে আপোনাৰ উমচুৱাই ভেলী তালৈ যোৱা বাট আছেনে নাই অঁ আমি এতিয়া এইফালে যাম ন অঁ আমি উমচুৱাই ভেলী হৈ যাম এতিয়া এনেকৈ ঐ মাছো মোক এটা ফটো মাৰ বঢ়িয়াকৈ আমি এতিয়া বৰ্তমান বাইক ষ্টাৰ্ট নিদিয়াকৈ গৈ আছোঁ মানে ওপৰৰ পৰা তললৈ গৈ আছোঁতো উমচুৱাই ভেলীলৈকে গতিকে বাইক ষ্টাৰ্ট দিব নালাগে আৰু এতিয়া খালি ধুনীয়াকৈ ব্ৰেক চেক মাৰি গৈ থাকক বঢ়িয়াকৈ গৈ থাকক সেইটোৱে আৰু মানে ওপৰলৈ উঠোঁতে যিমানখিনি তেল আমাৰ খৰচ হৈছে এতিয়া মানে সেইখিনি তেলখিনি মানে ৰেহাই হৈছে আৰু কথা একেটাই হয় একচুৱেলি চ' ফাইনেলি আমি উমচুৱাই ভেলী পাইছোঁ চাগে দেই এইখনে চাগে ৱেলকাম কি লিখা আছে ইয়াতে উমচুৱাই ভেলী য়েছ উমচুৱাই ভেলী ৱেলকামছ ইউ এইখনে আছে উমচুৱাই ভেলী তহঁতে আকৌ কিয় আগত আহিব লাগে ধেই হে ময়ো আহিছোঁ 45 মানত অঁ উমচুৱাই ভেলী চাওক কি সুন্দৰ পৰিষ্কাৰ ঠাইখিনি ইয়াতে আপোনাৰ ডাষ্টবিনো আছে ইয়াতে য়েছ এখন মডেল প্লেচ হয় ইয়াত আছে 11 ষ্টেপছ ৱাটাৰফল আছে আগত ন সেইটো 6 কিলোমিটাৰ আছে আগত 11 ষ্টেপছ ৱাটাৰফল আৰু ইফালে গাঁও আছে কিবা কিবি সৰু সুৰা এইখন কি স্কুল নেকি অঁ স্কুলখন চাওক কি ধুনীয়া পৰিষ্কাৰ এখন কি উমচুৱাই মডেল LP স্কুল আমৰি কাৰ্বি আংলং পৰিৱেশটো চাওক কি ধুনীয়া আমাৰ সিফালৰ স্কুলবিলাক কি হয় এই গোটেই কিবা কাগজৰ টুকুৰা চিপছৰ পেকেটৰ কিবা কিবি পৰি থাকে হয়নে কিন্তু ইয়াত চাওক অকণো এটা টুকুৰাও নাই মানে যিখিনি আছে তাক লৈ ধুনীয়াকৈ সজাইছে অঁ সেইটোৱে নে কি ধুনীয়া পৰিৱেশ অঁ এইফালে চাওক এই ফিল্ডখন চাওক ফিল্ডখন কিমান পৰিষ্কাৰ ফিল্ডখনে যদি পৰিষ্কাৰ হয় বাকী খোৱাটো পৰিষ্কাৰ হ'বই না একচুৱেলি আগতে মই কেতিয়াও এনেকুৱা এখন গাঁও দেখা নাই য'ত নেকি আপোনাৰ ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা আছে ইয়াতে আপোনাৰ ঠায়ে ঠায়ে কিছুমান ডাষ্টবিন দিয়া আছে যাতে মানুহে আৱৰ্জনাবিলাক তাতে পেলায় ইয়াতে এটা আছে চাওক ডাষ্টবিন আৰু ঠায়ে ঠায়ে আছে ডাষ্টবিন বহু ঠাইতে আছে কি ইয়াত খাবাই আছ নেকি খাব আহিছোঁ ইয়াত হা অঁ কি মানে এই তহঁতে কি ইয়াত খাব আহিছ নেকি তহঁতে পূৰা একদম মানে খাই আছে আৰু ধেত হা এই আমি খাব পোৱা নাই পেলাই দিবলৈ মানে ইয়াত মন যোৱা নাই নহয় একদম নাই পেলাবা নহয় ডাষ্টবিন আছে বাৰু ডাষ্টবিন আছে এইফালে ডাষ্টবিন আছে অঁ ঠিক আছে বেলেগত পেলাব দিয়া বেগতে ভৰাই লওঁ বেলেগৰ বেগতে ভৰাইছে ন দিয়া চ' আমি এতিয়া পাইছোঁহি উলুকুঞ্চি এইখন আপোনাৰ উলুকুঞ্চি ভিলেজ ভেলী হয় একচুৱেলি এখন ইয়াতে খাবি নেকি ইয়াতে খাই লোৱাটো ভাল হ'ব চাগে কাৰণ সকলোৰে ভোক লাগিছে অলপ এই ব'ট লৈ আহিছিলোঁ বেগত এয়া ভিতৰত পানী পৰি গ'লগৈ হ'ব একো নাই এয়া আমাৰ ঘৰৰ পৰা আমি কেঁচা বুট তিয়াই লৈ আহিছোঁ চব বস্তু আছে পিঁয়াজ চিয়াজ কুটি খাব লাগিব এতিয়া দিয়া বস্তুবিলাক আজিকালি গতি চাই ফুটা হ'ল নেকি চিল খোলা নাই চিল খোলা নাই কিন্তু নহয় একচুৱেলি মানে কি দোকানীও মানে মানুহ চাইহে বটল দিয়ে মানুহটোৱে যদি এনেকুৱা হয় বটলটো এনেকুৱা দিবই না সেইটো ভাই ওলাইছে আচলতে পানী ঐ দে বস্তুবিলাক ৰেডি কৰা আমাৰ মাইনাহঁতে স্কুলৰ পৰা আহি আছে ধুনীয়াকৈ উলুকুঞ্চি ভিলেজ মানে ভেলী আৰু এখন এই ভেলীটো অসমীয়াত উপত্যকা কয় নেকি উপত্যকা অঁ উলুকুঞ্চি উপত্যকাই চাগে ন অঁ মানে আহিলা হাঁহিছে লাজ কৰিছে লাজ নকৰিবা অকলে খাই আছোঁ কলগীয়া নাই মানুহক বিচাৰি যাওঁ নেকি তাৰমানে কিয় নাই জানা কাৰোবাৰ আকৌ পেট বেয়া হ'ব খোজকাঢ়ি সেইটোৱে একচুৱেলি আপোনাৰ ইয়াৰ মানুহখিনি যে বহুত লাকি কাৰণ তেওঁলোকে ইমান ধুনীয়া প্ৰাকৃতিক ঠাইত আছে লালমোহন আছে সঁচা আছে লগতে লালমোহনৰ ৰসো আছে অঁ মই মানে একচুৱেলি মই বহুত ভাবিয়ে মই এই বস্তুটো লৈ আহিছোঁ বুটটো দিয়াই চাওঁ বুটখিনি থৈ আকৌ পিছতো ৰসগোল্লা খাব পাৰিম ন সুন্দৰ নাস্তা इसको खाने से हमको प्रोटीन भी मिलेगा थोड़ा सा बॉडी में ताकत भी आ जाएगा बॉडी को क्या कहते हैं हिंदी में
शरीर जिस्म शरीर में थोड़ा सा ताकत भी मिलेगा इसको खाने से। आजकल हमारे असम में एक हिंदी बोलने का माजरा चल रहा है। कुछ नेता लोग और कुछ मैंने लोग हिंदी बोल रहे हैं, उसका हिंदी अच्छा नहीं है, इसीलिए जो ट्रोलर्स लोग हैं, जो कॉमेडियन लोग हैं, उसको ट्रोल दे रहे हैं और किबा किबी बोल रहे हैं। एक्चुअली मैं भी हिंदी बहुत अच्छा नहीं बोलता हूँ। एक्चुअली हमारा प्रॉब्लम क्या है, हम हिंदी भाषा को सम्मान बहुत करते हैं, लेकिन हमारा जो असमीज लोग हैं ना, जो प्रोनाउंसिएशन है हिंदी का, हिंदी वर्ड्स का और जो सेंटेंस का जो कहने का स्टाइल है और शब्दों का जो प्रोनाउंसिएशन है, वो हमारा असमीज भाषा की तरह हो जाता है। इसलिए हमारा असमीज लोगों का हिंदी बहुत अच्छा नहीं है। वो सॉरी है, जो जैसा हिंदी बोलता है उसको बोलने दीजिए, लेकिन अर्थ समझ में आए यही बहुत बड़ी बात है। ठीक है। খোৱা খোৱা অঁ মিঠাই খালা লাষ্টত কেনেকুৱা লাগিছে অংশু কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে যিটো কেনেকুৱা লাগিছে মজা ৰাস্তা পাৰত খাই বতৰটো চাই বঢ়িয়া বতৰটো আহি বৰষুণ যাক খা 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 খাবাই আহিছোঁ খা 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 আৰুনো কি কৰিবি আৰু খা মজতে খা আমাৰ লালমোহনৰ ৰস সেনেকে নিদিয়ে মদ খাই পোৱা নাই মই তোমাৰ পৰাই লগাই ল'ম ये पोआ पठा मुझको दिया है तुम लोगों ने, बहुत बुरा किया है तुम लोग भाल खाते हो, मुझको पुआ देते हो। ये कैसा पठा है, क्या है क्या पठा का सिस्टम अच्छा है। मैंने अंदर ही सब कुछ है, अंदर ही भाजी साजी सब कुछ है, और मैंने एक्स्ट्रा के लेना नहीं पड़ता है। Came up a lot of sounds, more when I was not around. Certain people that I know, they ain't no longer about. Unless you heard the